Hey guys, welcome to our channel Samis. আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে ইউটিউবত এটি ভিডিঅ' চাইছেনে য'ত এজন বিদেশৰ মানুহ সুশান্ত সিং ৰাজপুতৰ আত্মাৰ সৈতে কথা পাতিছিল আৰু সেই মানুহজন হৈছে ষ্টিভ হপাৰ। তেওঁ এজন পেৰানৰ্মেল এক্টিভিটিছ। আপুনি যদি এই বিষয়ে নাজানে ভাবিছে চাগে পেৰানৰ্মেল এক্টিভিটিছ মানে কি বস্তু। গতিকে এই ভিডিঅ'টিত আমি এই বিষয়ে আলোচনা কৰিম কি এই পেৰানৰ্মেল আৰু সঁচাকৈয়ে সুশান্ত সিং ৰাজপুতৰ আত্মাৰ সৈতে কথা পতা হৈছিল নেকি আৰু এই পেৰানৰ্মেল সোসাইটিৰ বিষয়ে বিজ্ঞানে কি কয় আৰু লগতে ইয়াৰ বিষয়ে বহুখিনি। গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। তাৰ আগতে চেনেলটি সাবস্ক্ৰাইব কৰা নাই যদি প্লিজ সাবস্ক্ৰাইব কৰি থব, লগতে শ্বেয়াৰটিও কৰি দিব। গতিকে চাওক, পেৰানৰ্মেল সোসাইটি হৈছে এক অবাস্তৱ অলৌকিক ৰহস্যময় জগত য'ত ভূত প্ৰেত বা আত্মা প্ৰেতাত্মা থকা বুলি কয়, যিটো বিষয় নেকি বৈজ্ঞানিকভাৱে গুৰুত্বহীন বিষয়। পেৰানৰ্মেল সোসাইটি বুলি ক'লে সাধাৰণতে আমি ভূত প্ৰেত আত্মা প্ৰেতাত্মাৰ লগত কিছুমান বিশেষ যন্ত্ৰৰ দ্বাৰা সম্পৰ্ক স্থাপন কৰিব পৰা এটা দল, যাক পেৰানৰ্মেল এক্টিভিটিছ বুলি কওঁ। আমাৰ সাধাৰণ ভাষাত ক'বলৈ গ'লে ভূত ধৰা চিকাৰী বুলিও ক'ব পাৰোঁ। মানে তেওঁলোকে ভূত হওক বা আত্মা হওক আদিৰ গতিবিধি ধৰিবলৈ কিছুমান যন্ত্ৰপাতিৰ সৈতে একেবাৰে ভয় লগা ঠাইত অধ্যয়ন কৰি থাকে। এই পেৰানৰ্মেল সোসাইটিৰ লগত জড়িত থকা লোকে বিশ্বাস কৰে যে পৃথিৱীত যদি ভগৱান ঈশ্বৰ কিবা শক্তিৰ অস্তিত্ব আছে, তেন্তে আত্মা প্ৰেতাত্মাও তেনে এক অস্তিত্ব শক্তি আছে। আৰু এটা কথা, হিন্দু শাস্ত্ৰতো উল্লেখ আছে যে আত্মা অমৰ, আত্মাৰ কেতিয়াও মৃত্যু নহয়। শৰীৰৰ মৃত্যুৰ পিছতো আত্মা জীয়াই থাকে, আত্মাই শৰীৰ সলায়, এই কথাষাৰ এলবাৰ্ট আইনষ্টাইনেও কৈছিল। গতিকে এনেবোৰ কথা লৈয়ে পেৰানৰ্মেল এক্টিভিটিছসকলে আত্মাৰ সৈতে বিভিন্ন যন্ত্ৰপাতিৰ সহায়েৰে সম্পৰ্ক স্থাপন কৰিব বিচাৰে। তেওঁলোকে আত্মাৰ অনুসন্ধান কৰিবৰ বাবে ইলেক্ট্ৰনিক ডিভাইচ যেনে ডিজিটেল থাৰ্মোমিটাৰ, EMF মিটাৰ মানে ইলেক্ট্ৰমেগনেটিক ফিল্ডছ, ষ্টেটিক ডিজিটেল ভিডিঅ' কেমেৰা, নাইট ভিজন কেমেৰা, ডিজিটেল অডিঅ' ৰেকৰ্ডাৰ, থাৰ্মোগ্ৰাফি আদি ব্যৱহাৰ কৰি আত্মা বা ভূত প্ৰেতৰ গতিবিধি, চাল চলন, শব্দ আদি ৰেকৰ্ড কৰিব পাৰে। পেৰানৰ্মেল এক্টিভিটিছসকলে এইবিলাক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰিলেও ইহঁত বিজ্ঞান বা বিজ্ঞানীসকলৰ সম্পূৰ্ণ বিপৰীত। কাৰণ বিজ্ঞানীসকলে ভূত প্ৰেত আত্মা আছে বুলি বিশ্বাস কৰিব নিবিচাৰে। বিজ্ঞানীসকলে পেৰানৰ্মেল বিষয়টি বিজ্ঞানৰ বাহিৰৰ বিষয় হিচাপে মানে, কাৰণ বিজ্ঞান হৈছে প্ৰণালীবদ্ধ অধ্যয়ন কৰি জ্ঞানসমূহ অৰ্জন কৰি ৰাইজৰ চকুৰ আগত সত্যতা প্ৰমাণ কৰি দেখুওৱা। কিন্তু পেৰানৰ্মেল সোসাইটিয়ে বিশ্বাস কৰি কয় যে বিজ্ঞানৰ এই তত্ত্বৰ লগত সংগতি ৰাখি ভৱিষ্যতে এদিন পেৰানৰ্মেল বিষয়টিও বিজ্ঞানৰ লগত জড়িত হ'ব। আৰু পেৰানৰ্মেল সোসাইটিয়ে এই বিষয়টি বিজ্ঞানৰ লগত জড়িত কৰিবৰ বাবে বিজ্ঞানীসকলৰ লগত বিভিন্ন সময়ত আলোচনা কৰিছে যদিও বিজ্ঞানীসকলে গুৰুত্ব সহকাৰে লোৱা নাই। পেৰানৰ্মেল সম্পৰ্কে 18 শতাব্দীৰ পৰাই গৱেষণা কৰি অহা হৈছে। আত্মহত্যাৰ কাৰণসমূহৰ ক্ষেত্ৰত মনোবিজ্ঞানীসকলে যিদৰে অধ্যয়ন কৰে, তেনেদৰে পেৰানৰ্মেল এক্টিভিটিছসকলেও মৃত্যু হোৱা মানুহৰ আত্মাৰ লগত সম্পৰ্ক কৰি এইসমূহ অধ্যয়ন কৰে। পেৰানৰ্মেলৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহীসকলে পেৰাচাইক'লজি কোৰ্ছ দ্বাৰা শিক্ষা লাভ কৰিব পাৰে। ইয়াত বিভিন্ন পাঠ্যক্ৰম থাকে যাৰ দ্বাৰা বিভিন্ন শিক্ষা দিয়া হয়, যেনে নিৰ্ভয় হ'বৰ বাবে, বিশ্বাস ৰাখিবৰ বাবে, নিজকে শক্তিশালী হিচাপে কেনেকৈ গঢ়িব, ভুটীয়া ঠাইসমূহ কেনেকৈ অনুসন্ধান কৰিব, আত্মাৰ সৈতে সম্পৰ্ক কৰা সময়ত সঁজুলিবিলাক কেনেকৈ ব্যৱহাৰ কৰিব ইত্যাদি ইত্যাদি। এই পেৰানৰ্মেলৰ ওপৰত নানা ধৰণৰ ৰিয়েলিটি শ্ব' বনাই কিছুমান বিশেষ চেনেলত সম্প্ৰচাৰো কৰে। লগতে চাব বিচাৰিলে ইউটিউবতো চাব পাব। পেৰানৰ্মেল সোসাইটি ভাৰতত নথকা নহয়, ভাৰততো ইয়াৰ ওপৰত বিভিন্ন সংস্থা আছে। আৰু ভাৰতত এই সংস্থাৰ মূল মানুহ বুলি ক'লে গৌৰৱ তিয়াৰীৰ নাম আহে, কিয়নো তেওঁ প্ৰথমে ভাৰতত এনেকুৱা সংস্থা গঠন কৰিছিল। কিন্তু আচৰিতভাৱে যিজনে ভূত প্ৰেত ধৰাৰ ব্যৱস্থা কৰিছিল সেইজনে এদিন ভূতৰ বলি হ'ব লগা হ'ল। 2016 চনত এই ঘটনাই ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে তলপাৰ লগাইছিল, কিয়নো গৌৰৱ তিয়াৰী এজন বহুত সাহসী মানুহ আছিল আৰু তেওঁ বহুত ভয়ানক ঠাইত গৈ ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছিল। কিন্তু তেনে এজন ব্যক্তি এনেকুৱা ঘটনাৰ বলি হ'ব লগা হোৱাত তেওঁ সকলোকে আচৰিত কৰি তুলিছিল। অৱশ্যে গৌৰৱ তিয়াৰীক ভূতেই যে মাৰিলে এই কথা 100% দাবী কৰি ক'বও নোৱাৰি, কিয়নো ইয়াৰ কোনো প্ৰমাণ নাই। কিন্তু তেওঁ যে আত্মহত্যা কৰিছিল ইয়াৰ কোনো প্ৰমাণো নাই। গৌৰৱ তিয়াৰীৰ মৃত্যুত কোনো এভিডেন্স নাই, কেনেকৈ মৃত্যু হ'ল আজিও এই ৰহস্যৰ আৱৰ্তত। এতিয়া শেষত আহোঁ আমি বৰ্তমান সময়ত বহুতেই জানিবলৈ ইচ্ছুক হৈ থকা সুশান্ত সিং ৰাজপুতৰ পেৰানৰ্মেল ইনভেষ্টিগেশ্যনৰ বিষয়ে। আপোনালোকে ভিডিঅ'টি চাই ইতিমধ্যে বুজি পাইছে যে পৃথিৱীত নানা ধৰণৰ মানুহ থাকে। কিছুমানে যাদু মন্ত্ৰ, জৰা ফুকা আদি বিশ্বাস কৰে, কিছুমানে ভগৱানক বিশ্বাস কৰে আৰু কিছুমানে বিজ্ঞানক বিশ্বাস কৰে। ঠিক তেনেকৈয়ে এই পেৰানৰ্মেল সোসাইটিয়ে ক'ব খোজে যে বাকীবোৰ শক্তি যদি পৃথিৱীত থাকিব পাৰে, তেন্তে অলৌকিক বা শক্তি বা নিগেটিভ এনাৰ্জিও পৃথিৱীত আছে। তাৰ প্ৰমাণ হিচাপে বিশ্বৰ পেৰানৰ্মেল ইনভেষ্টিগেটাৰ ষ্টিভ হপাৰে ৰাইজৰ আগত সুশান্ত সিং ৰাজপুতৰ লাইভ আত্মাৰ ধ্বনি বা শব্দ শুনায়ো দেখুৱাইছিল। এনেবোৰ নিগেটিভ এনাৰ্জি ইনভেষ্টিগেশ্যন কৰা আৰু বহুতো ব্যক্তিৰ লাইভ ভিডিঅ' কৰি ইনভেষ্টিগেশ্যন কৰা আছে। কিন্তু কথা হ'ল যে আপুনি বিশ্বাস কৰে নে নকৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব, কিয়নো ই এতিয়াও 100% বৈজ্ঞানিকভাৱে প্ৰমাণিত নহয়।
আপুনি এনেকুৱা পেৰানৰ্মেল ইনভেষ্টিগেশ্যন কৰা লাইভ চালে বুজি পাব। মই যিমানখিনি পাৰোঁ পেৰানৰ্মেলৰ বিষয়ে ভালদৰে বুজালোঁ, আশা কৰোঁ বুজি পাইছে। ভিডিঅ'টি চাই ভাল পাইছে যদি শ্বেয়াৰ কৰি দিব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।